প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? উত্তৰটো হৈছে যোৰহাট। হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰেণ্ডমাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? উত্তৰটো হৈছে খেৰসূতী। 3 নম্বৰ প্ৰশ্ন হু ৱাজ ন'ন এজ দ্য লায়ন অফ মাইচুৰ? মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? ইয়াৰে উত্তৰটো হৈছে টিপু চুলতান। 4 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ স্থিত? হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালাবাগ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাঞ্জাৱ। 5 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ ঐক্যগত অংশীদাৰ আছিল? হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ দ্য এক্সিছ ৱৰ্ল্ড ৱাৰ II? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জাপান। 6 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে? হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ আৰু ভূটান। 7 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ ষ্টেট অফ ইণ্ডিয়া? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুজৰাট। 8 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? হুইচ অফ দ্য ফলোয়িং পিকছ ডাজ নট বিলং টু দ্য হিমালয়াছ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আনামুদি। কুৱেশ্যন 9 কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবালপ্ৰাচীৰ অৱস্থিত? দ্য গ্ৰেট বেৰিয়াৰ ৰীফ ইজ লোকেটেড ইন দ্য চিজ নিয়াৰ হুইচ কণ্টিনেণ্ট? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অষ্ট্ৰেলিয়া। 10 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ অফ চাউথ আমেৰিকা? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এণ্ডিছ। প্ৰশ্ন ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা?